সো হেল্ল' নমস্কাৰ স্বাগতম এভৰিৱান টু মাই ইউটিউব চেনেল। তো ভাই আজি মই এটা নৰ্মেল ব্লগছ বনাব ট্ৰাই কৰিম। তো বহুতে ডেইলি নৰ্মেল ব্লগছ বনায়, একো কণ্টেণ্ট নাথাকে, কিছুমানৰ ভালো হয় কিছুমানৰ বেয়া হয়। তো ময়ো আজি এটা ট্ৰাই কৰিম নৰ্মেল ব্লগছ বনাব। মোৰে আজি একো কণ্টেণ্ট নাই, তো কিবা এটা স্পেচিয়েল হ'ব। তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। তো ভাই একো কণ্টেণ্ট নোহোৱাকৈ ডেইলি ব্লগছ বনোৱা বহুত টাফ হয়। তো কিছুমানে কেনেকৈ বনায় নাজানো, একো মানে কণ্টেণ্ট দেখাবলৈ নাথাকে, তো ব্লগছো বনায়। চ' ময়ো বহুত ট্ৰাই কৰিলোঁ কিন্তু মই বনাব নোৱাৰিলোঁ। তো আজি মোৰ হাতত একো কণ্টেণ্টে নাই। চ' চব অহা যোৱা বস্তুবিলাক মোক দেখাব ভাল নালাগে। তো ভাই এতিয়ালৈকে ৰিভিউটো মই আপোনালোকক আজি কৰাই দিওঁ ৰ'ব। ভাই বয়া BY M1 অডিঅ' কনডেন্সাৰৰ লগত আপুনি কি বস্তু পাব গোটেইখিনি মই আনবক্সিং কৰি দেখাই আছোঁ। আনবক্সিংটো হৈছে, এইটো মই আগতে 2-3 মাহ আগতে মই কিনিছিলোঁ বয়া BY M1 কনডেন্সাৰ। তো আপোনাক মই এইটো দেখাম, তাৰে ভিতৰত মই কি পাব, তো গোটেইখিনি দেখাই আছোঁ ৰ'ব। তো বয়া BY M1 বক্সটো মই ক'ত থৈছিলোঁ ৰ'ব। তো এইটো ট্ৰিক মোৰ ভাল লাগে, এনেকৈ আনি পেলাই বস্তুবিলাক। আচ্ছা এতিয়া মই দেখাই আছোঁ, এইটোৰ ভিতৰত আপোনাৰ কি বস্তু পাব গোটেইখিনি মই দেখাই আছোঁ। বয়া BY M1 মাইক কনডেন্সাৰৰ লগত আপুনি এইবিলাক পাই যাব। তো দুটা ষ্টিকাৰ BY, চ' এই দুটা ষ্টিকাৰ পাব। দেন আপুনি এডাল মাউণ্ট পাব। দেন আপুনি এডাল BY M1ৰ আপোনাৰ কনডেন্সাৰ, তাৰপিছত আপুনি ইয়াৰ লগত জেক এডাল পাব। চ' আপুনি DSLR-ত ইউজ কৰিলে এইডাল জেক ব্যৱহাৰ কৰিব পাৰিব। দেন আপুনি এইটো বেটাৰী পাইছে, তো বেটাৰীটো আপুনি ইয়াতে DSLR-ত যদি আপুনি ইউজ কৰে এইডাল, তো বেটাৰীটো আপুনি ইয়াতে লগাই ল'ব পাৰিব এইখিনিত। তো আপোনাৰ এইটো বেটাৰীটো দি দিছে। তাৰপিছত এখন মেনুৱেল গাইড, চ' এইখন যিটো কোনো মানে পঢ়ি নাচায়, তো এইখন। আৰু আপোনাৰ এনেকুৱা ধুনীয়া পেকেজিঙত আপোনাক দি দিব এইটো। এইখিনিয়ে আপুনি 850 টকাত এইখিনি মই কিনিছোঁ। আপোনাৰ এইটো আহিছে এইখিনি গোটেইখিনি। চ' মই ভাবোঁ এইটো বহুত এফৰ্ডেবল আৰু ডিউৰেবলো হয় যিহেতু। চ' এফৰ্ডেবল প্ৰাইচত আপুনি এইটো ভাল বস্তু এটাই আপুনি পাব। আৰু ইয়াতে এইটো নইজ ৰিডিউচ কৰাৰ কাৰণে এইটো দি দিয়ে কেপটো, তো এইটো আপুনি ইয়াতে লগাই ল'ব পাৰিব। এনেকৈ লগাই ল'ব পাৰিব। তেনে ক্লিপছটো আপুনি এছেম্বল কৰিব লাগিব। ইয়াতে এটা ক্লিপছ দি দিয়ে, তো এইটো ক্লিপছটো আপুনি এছেম্বল কৰি ল'ব পাৰিব ইফালেদি। এনেকৈ হেঁচি দিলে এই ক্লিপছটো ইয়াত লাগি যাব। তো ভাই এতিয়া মই আপোনালোকক এইডাল লেন্থটো গোটাই খুলি পেলাই গোটাই এক্সপাণ্ড কৰি দেখাই আছোঁ বাহিৰত লৈ যায়। তো ভাই এতিয়া মই এই মাইকডালৰ আপোনালোকক লেন্থটো দেখাই দিম খুলি পেলাই। এনেতো এইডালৰ 6 মিটাৰ আছে, তো আপোনালোকক মই এইটো এক্সপাণ্ড কৰি পেলাই দেখাই দিম কিমান মানে দীঘল হয় আৰু একজেক্টলি মানে কিমান দীঘল হয়। তো মই মোৰ ইয়াতে মই স্কুটিখনত তাতে লগাই দিম ইয়াতে। তো এনেকৈ জাষ্ট গাঁঠি এটা দি দিছোঁ, তো সৰুকৈ এটা গাঁঠি দি দিছোঁ। দেন চাওক আপোনালোকে, তো এইটো বহুত লেন্থটো বহুত দীঘল আছে এইডালৰ। আপোনালোক চলি যাব আৰু বহুত লেন্থ দি দিছে এইখিনি। ইয়াতকৈ বেছি লেন্থ নালাগে আৰু মোবাইল বা আপোনাৰ DSLR কেমেৰাৰ কাৰণেতো নালাগে। বাকী আপোনাৰ ধৰক কাবাত কেতিয়াবা পডকাষ্ট বা কেতিয়াবা কিবা ৰিপৰ্টিং কিবা যদি আপুনি চেনেলো বনায়, তো এইডালেদি কামত আহি যায় আৰু বহুত মানে দীঘল আছে এইডালৰ লেন্থটো। তো ভাই ইয়াতকৈ আৰু বেছি দীঘল নালাগে মানে। এইডালৰ দীঘলটো আপোনালোকক দেখালোৱে কিমান দীঘল হৈ আছে। চ' মই নাভাবোঁ ইয়াতকৈ দীঘল আপোনালোকৰ প্ৰয়োজন আছে। ষ্টাৰ্টিঙত যদি আপোনালোকে কোনোবা ইউটিউব চেনেল বনায়, তো এইডালত বহুত এফৰ্ডেবল হয়। আৰু আপোনাৰ এফৰ্ডেবল প্লাছ আপোনাৰ ধৰক ডিউৰেবলো হয়। তো এটা ইউটিউব চেনেল যদি ষ্টাৰ্ট কৰিছে আপুনি, তো এইডালেদি আপুনি ষ্টাৰ্ট কৰিব পাৰিব ধুনীয়াকৈ। অডিঅ'ত কামত আহি যাব। অডিঅ'টো আপোনাক চেক কৰি দেখাম আপোনালোকক। তো ভাই এতিয়া মই আপোনালোকক মাইকটোৰ অডিঅ'টো চেক কৰাম। তো এতিয়া যোনটো ভইচত আপুনি শুনি আছে, তো এইটো আপোনাৰ উইদাউট মানে মাইকডালৰ উইদাউট আপুনি শুনি আছে। চ' আৰু মাইকডাল কানেক্ট কৰি মই আপোনাক এতিয়া মোৰ ভইচটো শুনাম। তো আপুনি কিমান ডিফাৰেঞ্চ হয় এইটো আপুনি নিজে গম পাব। তো ভাই এতিয়া মই আপুনি যোনটো ভইচত শুনি আছে, তো এইডাল আপোনাৰ মাইকডাল কানেক্ট কৰাৰ পিছত শুনি আছে, তো আপুনি ডিফাৰেঞ্চটো গম পাই গৈছে কিমান ডিফাৰেঞ্চ আহে। তো এইডাল মাইক মই কিনিছিলোঁ এইডাল 800 নে 850 টকাত। আগতেও আপোনাৰ মই এডাল চিপ কোৱালিটিৰ এডাল কিনিছিলোঁ 300 নে 350 টকাত কিনিছিলোঁ, কিন্তু সেইডাল ইমান মই ভাল নাপালোঁ। কাৰণ সেইডালৰ আপোনাৰ ইউজফুলো নহয়, মাইকৰ কোনো ধৰণৰ একো আউটপুটো নাপালোঁ। চ' এইডাল মই তাৰে পিছত তো এইডাল বয়া BY M1 কনডেন্সাৰডাল মোৰ ঠিকে আছে, ভাল পাইছোঁ মই এইডালৰ আউটপুটটো।
আউটপুটটো সো এইডালৰ এটা কন্ডিশন মই আপোনালোকক কৈ দিওঁ এইডাল মানে কি হয় এইডাল আপোনাৰ সব মোবাইলতে মানে আপোনাৰ সাপোৰ্ট নকৰে মানে ধৰক মোৰ এতিয়া মোবাইলটো Realme Narzo 50 হয় তো এইটো মোবাইলত এইটো আপোনাৰ সাপোৰ্ট নকৰে মানে যোনবিলাক মানে নরমাল মোবাইলৰ কেমেৰাবিলাকত এইডাল সাপোৰ্ট নকৰে এইডালৰ কাৰণে এক্সট্ৰাকে আপুনি এটা এপ ডাউনলোড কৰিব লাগিব ওপেন কেমেৰা বুলি প্লে ষ্টৰৰ পৰা আপুনি ডাউনলোড কৰি ল'ব প্লে ষ্টৰৰ পৰা ডাউনলোড কৰাৰ পিছত তাত আপুনি সেটিংছত যাব ওপেন কেমেৰাৰ সেটিংছত গৈ পেলাই আপুনি ভিডিও সেটিংছত যাব ভিডিও সেটিংছত গৈ পেলাই অডিও সোর্স বুলি এটা অপশন থাকে অডিও সোর্সত আপুনি ক্লিক কৰাৰ পিছত আপুনি তাতে এটা অপশন এক্সটাৰ্নেল মাইক বুলি আপুনি এটা অপশন পাব তো সেই এক্সটাৰ্নেল মাইকৰ আপুনি ক্লিক কৰক আপুনি মানে সেভ কৰি থৈ দিয়ক এনেকৈ টিক কৰি পেলাই তো তাৰ পিছত আপুনি ইউজ কৰক আপুনি আউটপুটটো তেতিয়া আপুনি পাব মোবাইলৰ মানে কিছুমান কেমেৰাত আপুনি আউটপুটটো নাপায় তো এইডালৰ সেইটো এটা কন্ডিশন আছে বাকি ভাই এনে ধৰক কন্ডেন্সাৰডাল ভালে ধুনীয়া একদম আপুনি যাব পাৰে আগতে মই এইডাল চিপ কোৱালিটি কন্ডেন্সাৰ ক্ৰয় কৰিছিলোঁ কিন্তু সেইডাল ইমান কোৱালিটি ভাল নাপালোঁ এতিয়া ধৰক আপুনি যদি অলপ পইচা অলপ বেছি ইনভেষ্ট কৰি ফেলে আপুনি ভাল এডাল কিনিব খোজে তো এইডাল আপুনি ল'ব পাৰে এইডাল মই 800 নে 850 টকাত কিনিছিলোঁ ফ্লিপকাৰ্টৰ পৰা বয়া BY M1 মাইক কন্ডেন্সাৰ তো আপুনি ফ্লিপকাৰ্টত বিচাৰিলে এইডাল পাই যাব তো হয় ভিডিওটো আজি ইমানেই আছিল তো ভিডিওটো যদি ভাল লাগিছে প্লিজ ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব মই নতুনকৈ এতিয়া শিকি আছোঁ তো আপোনালোকে অলপমান ইনিশিয়েল ষ্টেজত মোক অলপ সাপোৰ্ট কৰি দিয়ক তো ইয়াৰ পিছত মই আৰু ভাল ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিম তো আজিলৈ ইমানে লগ পাম এটা নতুন ভিডিওত বাই তো ভাই ভিডিওটো এইখিনি আছিল ভিডিওটো যদি ভাল লাগিছে প্লিজ ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইব বাটনটো একদম আপোনালোকে ফ্ৰীতে দবাব পাৰিব তো কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিওবিলাক আহিলে আপোনালোকে নটিফিকেশ্যন যাতে পাই যায় আৰু যোনে মোৰ ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিলে তেওঁলোকক Thanks. Love you. আৰু যোনে কৰা নাই তেওঁলোকক লাভ ইউ এণ্ড থেংক ইউ ফৰ ৱাচিং লগ পাম এটা নতুন ভিডিঅ'ত তো বাই